ব্ৰহ্মপুত্ৰ কাৰ্নিভেল মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ বৰলুইত আমাৰ জাতিৰ স্বাভিমান ব্ৰহ্মপুত্ৰ অবিহনে অসমীয়া জাতিৰ সভ্যতা আধৰুৱা এক কথাত ক'বলৈ গ'লে এই মহান অসমীয়া জাতি আৰু সংস্কৃতি মহাবাহু ব্ৰহ্মপুত্ৰৰে ফচল আমাৰ ব্ৰহ্মপুত্ৰৰ বিশালতা গভীৰতা আৰু চৌপাশৰ নান্দনিক দৃশ্য তথা বৰলুইতৰ সম্পৰ্কে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উপৰিও বৰলুইতৰ সৈতে আমাৰ কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰাক একাত্ম কৰি তুলিবৰ বাবে অসম চৰকাৰে আয়োজন কৰিছিল এক বিশাল মহোৎসৱৰ এয়া ৩-৪ অথবা ১০-১৫ দিনীয়া নহয় এই মহোৎসৱ আছিল ৩মহীয়া যাৰ নাম আছিল ব্ৰহ্মপুত্ৰ কাৰ্নিভেল বিগত ২০২৩ বৰ্ষৰ পহিলা দিনটোৰ পৰা আৰম্ভণি কৰা এই আয়োজনত লাইভ কনচাৰ্টৰ লগতে সংযোজন কৰা হৈছিল দুঃসাহসিক ক্ৰীড়া অভিজ্ঞতাকো বলিউডৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে নিজৰ সুৰ আৰু কণ্ঠৰ যাদুৰে সকলোকে মোহি পেলাইছিল অসম চৰকাৰে এটা নতুন প্লেটফৰ্ম দিছিল নৱপ্ৰজন্মৰ প্ৰতিভাসকলক ব্ৰহ্মপুত্ৰ কাৰ্নিভেল কেৱল এক অনুষ্ঠান নাছিল অসমৰ সজীৱ সংস্কৃতি সুন্দৰ খাদ্য ৰোমাঞ্চকৰ দুঃসাহসিক অভিযান আৰু আমাৰ ৰাজ্যৰ সংস্কৃতি তথা ব্ৰহ্মপুত্ৰৰ চিৰকালীন আকৰ্ষণৰ উদযাপন আছিল এয়া এই উৎসৱ আমাৰ ৰাজ্যৰ চহকী ঐতিহ্য প্ৰদৰ্শন আৰু সমগ্ৰ বিশ্বৰ ভ্ৰমণকাৰীক আদৰণি জনোৱাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছিল অসম চৰকাৰৰ বাবে নদী পৰ্যটনত নিমজ্জিত অভিজ্ঞতাৰে কাৰ্নিভেলে অসমৰ সাংস্কৃতিক দিশটোৰ প্ৰচাৰ আৰু প্ৰসাৰত সহায় কৰিছিল আপোনালোকে জানেনে এই কাৰ্নিভেলৰ জৰিয়তে বিভিন্ন থলুৱা খাদ্য বস্ত্ৰ মুগা এৰী আৰু হস্তশিল্পৰ বিপণী দিয়া স্থানীয় শিপিনী ব্যৱসায়ী তথা উদ্যোগীসকলে আৰ্থিকভাৱে লাভৱান হ'বলৈ সক্ষম হৈছিল লগতে আমাৰ অসমৰ প্ৰাকৃতিক দৃশ্যসমূহৰ সমান্তৰালকৈ অসমৰ চহকী কৃষ্টি সংস্কৃতি থলুৱা নৃত্য গীত আৰু বিহুৰ পৰম্পৰাৰ প্ৰদৰ্শনেৰে আমাৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছিল এক নতুন ইতিবাচক বতৰা পৰৱৰ্তী সময়ত এই কাৰ্নিভেল আয়োজন কৰা হৈছিল ২৫ ডিচেম্বৰ ২০২৪ৰ পৰা ১৫ মাৰ্চ ২০২৫ তাৰিখলৈকে অৱশ্যে চলিত বৰ্ষত বিশেষ কাৰণবশতঃ এই মহোৎসৱ অনুষ্ঠিত কৰা নহল যদিও পৰৱৰ্তী সময়ত আকৌ এক উৎসাহেৰে আয়োজন কৰা হ'ব ব্ৰহ্মপুত্ৰ কাৰ্নিভেল Chitrabon